Good morning বন্ধু বান্ধৱীসকল মই কাবেৰী সোণোৱালে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো আজি ঘৰতে আছিলো সো ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰিলো অকনমান আপোনালোকক মই ৰুই থোৱা ফুল কেজোপা মান দেখুৱাম চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ মানি প্লান্ট ধুনীয়াকৈ গ্ৰিলত বগাই গৈছে ইয়াতে ৰখা নহব মানি প্লান্ট জোপা কিন্তু বৰ্তমান সময় পোৱা নাই ঠিক কৰিবলৈ এনেকৈ আছে এইফালে ৰুই থোৱা হৈছে নাৰ্জী ফুল এইকেইজোপা মিছাকৈ লাভ নাই এইকেইজোপা মই ৰোৱা নাই মায়ে ৰুইছে আৰু এইফালে কেজোপা মান ফুল আছে আমাৰ এইজোপা ধুনীয়াকৈ মানি প্লান্ট উঠি আহিছে আৰু এই কালাৰফুল হিলগুটিবোৰ মোৰ বেটিয়ে দি থৈছে এইফালে এজোপা পানী দিয়া হোৱা নাই হাতক এইজোপা দেখোন ডাঙৰে নহয় এনেকৈ থাকে আপোনালোকৰ ঘৰত মানে বগাই গৈছে নে ডাঙৰ হৈছে নে জনাবচোন কমেন্ট বক্সত এই বাহিৰত কেজোপামান ফুল আছে আপোনালোকক দেখুৱাই দিছো এইফালে আমাৰ চিংকি আৰু মিংকি আমি ইহঁতক আনিছিলো নগাঁৱৰ পৰা আৰু ইহঁত দুয়োটা কথা ক'বলৈ নাজানে কিন্তু বহুত ভাল লাগে ইহঁত যেতিয়া এনেকৈ খেলি থাকে আৰু ইটোৱে সিটোৰ লগত খুব কাজিয়া কৰি থাকে ৰাতিপুৱা শুই উঠিয়ে চৰাই চিৰিকটি মাত শুনি কিবা এটা ভাল লাগে আৰু আমাৰ চিংকি মিংকিও আমাক এনেকৈ মৰম দি আছে আৰু ইহঁতক অনা আমাৰ 2 মান্থ মান হ'ল গ'লো আজি এফালে যাওঁ ক'লৈ যাওঁ আপোনালোকক দেখুৱাম আৰু বিশেষ অতিথি এগৰাকীকে লগ কৰিবলৈ গৈ আছোঁ তাই ডিব্ৰুগড়লৈ আহিছে আৰু মাতিলে কাবেৰী বা আহক এবাৰ লগ কৰোঁ বুলি অলপমান কিবা তাইৰ লগত কথা আলোচনা কৰিব লগা আছে চাওঁ যে কিমান কি আগবাঢ়িব পাৰোঁ আপোনালোকক নিশ্চয় জনাম বজাৰ মেম্বো ইয়াৰ পৰা কিবা এটা লৈ যাওঁ এতিয়া ম'ম' লৈ লওঁ আহি পালোহি ময়ূৰ হোটেল এইফালে ম'ম' চম' লৈ ল'লোঁ এতিয়া কাক লগ কৰিব গৈ আছোঁ আপোনালোকক দেখুৱাম Guys, welcome back to my channel. আজি বা আৰু মই আছো ডিব্ৰুগড় একে লগতে দুজনীয়ে ভিডিঅ' বনাইছো এইফালে মিঠা দিছে আৰু এইফালে আমাৰ বা আজি বাজনীয়ে এইজনীক লগ কৰিবলৈ আহিছিলে মই কৈছিলো আপোনালোকক যে আজি মই স্পেচিয়েল কাৰোবাক লগ কৰিব গৈ মানৱী সঁচাই বহুত কিউট হয় মই ইচ্ছা গৈ আছিলে তাইক লগ কৰিবলৈ লগ পাই বহুত ভাল লাগিলে মোৰো বহুত ভাল লাগিলে কথা পাতিলো নহয় বহুত আৰু কিমান টাইম থাকিলে কমেও 3 ঘণ্টামান 3 ঘণ্টামান আৰু কথা পাতি আছো হে হোৱাহে নাই বিয়াত ভালকে বহুত লগ নিশ্চয় এতিয়া এবাৰ লগ পালো যদি ভাৰে ঘনাই লগ পাই থাকিম আৰু আমাৰ বাজনী চেনেলটো মোৰ ফালৰ পৰা সকলোৱে সাবস্ক্ৰাইব কৰি দিব মৰম দিবা হয় নাই আৰু এতিয়া যিহেতু আমি আইব্ৰৰ কাৰণে আহিছিলো আমাৰ বাগৰাকী হদৌ কুকুৰাঝাৰৰ পৰা আহিছে আইব্ৰ কৰিবলৈ আৰু এইফালে কৃষ্ণাই আইব্ৰ কৰি ল'লে আৰু আমাৰ বাও কৰিবলৈ আছে আৰু ধুনীয়া বাৰু বা কৰিম বুলি ভাবিছা তোমাৰ পাছত বাও কৰিব আৰু বা মোক লগ কৰিব অহাৰ কাৰণে বহুত বহুত ধন্যবাদ মই আছো এতিয়া ডিব্ৰুগড়ত মানে হোটেলখনত আছো বাৰ কাৰণে আহিলো এইজনী কুকুৰাঝাৰৰ পৰা অহাৰ কাৰণে তো আপোনালোকে যদি আইব্ৰ কৰিব বিচাৰিছে তাই ভিডিঅ'টোতো কৈ দিছোঁ কৰিব দেই তাইক কণ্টেক্ট কৰিব আৰু এইফালে আহি গ'ল আমাৰ কফি আৰু মানৱী ৰেডি হৈ আছে কফি নহয় এনে কি কফি হয় জানো ব্লেক কফি খাই বনাই দিম মই তেতিয়াহ'লে
তাই নিজে অৰ্ডাৰ কৰি লৈছে আৰু খাই নাপাব এইফালে আমি মানে কি কয় লাল চাহো অৰ্ডাৰ দিছোঁ ব্লেক কফি অৰ্ডাৰ দিছোঁ কোনটো কি হয় মানে ধৰিব পৰা নাই মানে আৰু মানৱী ৰেডি হৈ আছে তাইও অকণমান কৰিব আৰু এইফালেতো গম পাইছে কোন আছে অথনি কোৱা হৈছে ভিডিঅ'ত আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব ইয়াৰ পৰা এতিয়া মই যামেই আৰু বেছি টাইম নাথাকোঁ 10 মিনিটমান থাকি ইয়াৰ পৰা ওলাই দিম আৰু বাকীখিনি আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ ওলাই আহিলোঁ ৰুমৰ পৰা গৈ থাকোঁ এইফালে এজনী ভণ্টি দেই এই যে বহুত ভাল লাগিলে লগ পাই আমাক ধুনীয়াকৈ কফি চফি খোৱালে লগ পাই ভাল লাগিলে ইয়াতে থাকা ন অঁ ৰুম আছে অঁ হেল্ল' আহি পালোহি ঘৰ আৰু ঘৰ আহি পাই ফ্ৰেছ হৈ ল'লোঁ হৈ মেলি এইফালে একাপ লৈ লৈছোঁ লাল চাহ এই লাল চাহ কাপ খাই ৰাতিৰ সাজলৈ ৰেডি কৰিব লাগিব আৰু আজিনো ৰাতি কি বনাম মই আপোনালোকক অকণমান দেখুৱাম চাই থাকিব ভিডিঅ'টো এইফালে লৈ ল'লোঁ ধুনীয়াকৈ খৰাহী এটাত চব্জিবোৰ গাজৰ দুটা বিন অলপমান মটৰ কেইটামান আৰু এইফালে এটা বিলাহী এটা আৰু পিঁয়াজ এনেকৈ লৈ লৈছোঁ আৰু এটা কেপচিকাম এনেকৈ লৈ লৈছোঁ এইখিনিতে ধুনীয়াকৈ আগতে কাটি লওঁ গাজৰকেইটা চুচি ল'ম আৰু বিনখিনি আগটোহেঁত কাটি ল'ম কটাৰ পিছত ভালকৈ ধুই মেলি আকৌ মিহি মিহিকৈ ধুনীয়াকৈ এতিয়া চব্জিখিনি ধুনীয়াকৈ চব্জিবোৰ কাটি ল'লোঁ এয়া দেখিছে দুটা জলকীয়াও লৈ লৈছোঁ পিঁয়াজটো কাটি ল'লোঁ গোটেইখিনি ৰেডি কৰি লোৱাৰ পিছত এইফালে দুটুকুৰা পনীৰ লৈ লৈছোঁ আৰু পনীৰখিনি মই প্ৰথমতে অলপমান গৰম পানীত ৰাখি দিম প্ৰায় 3-4 মিনিটমান ৰখাৰ পিছত ইয়াৰ পৰা উঠাই কাটিম এতিয়া সকলোখিনি ৰেডি কৰি লোৱা হ'ল এইফালে পনীৰৰ টুকুৰাবোৰ সৰু সৰুকৈ কাটি লৈছোঁ আৰু মই এনেকৈ নিৰামিষ চব্জিখন বনালে পনীৰ টুকুৰাহেঁত একদম সৰু সৰু কৰি লওঁ সেইফালে পাতি ল'লোঁ কেৰাহীখন আৰু এতিয়া ইয়াতে অলপমান তেল দি দিওঁ তেল গৰম হৈ গ'ল আৰু এতিয়া ইয়াতে এটা জলকীয়া শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ দি লৈছোঁ আৰু অকণমান ৰঙচুৱা হৈ গ'লেই আমি চব্জিখিনি ইয়াতে এড কৰি দিম অনুযায়ী নিমখ পেকেটৰ পৰা টেমাত ভৰোৱা হোৱাই নাই এনেকৈ দি দিছোঁ জিৰা আৰু এতিয়া ভালকৈ লৰাই সিজিবলৈ ঢাকন লগাই দিলোঁ আৰু গেছৰ ফ্লেমটো অকণমান কমাই দিলোঁ থাকি গ'ল মটৰ এড কৰিম তাৰপিছতে বিলাহী আৰু তাৰপিছত পনীৰখিনি একেবাৰে শেষত দি অকণমান লৰাই আৰু আজি মই এই ভিডিঅ'টো বনোৱাৰ অন্য এটা কাৰণ আছে মোৰ ল'ৰা ছোৱালী দুয়োটাই চব্জি খাবলৈ খুব টান পায় আৰু খুব কম পৰিমাণে খায় যদি এনেকৈ মই বিন আপোনাৰ গাজৰ আলু বিলাহী এটা মটৰ এনেকৈ বনাই দিওঁ তেনেহ'লে সিহঁত দুয়োটাই মানে একদম খাওঁ নাখাওঁকৈ খাব আৰু যদি তাতে মই অকণমান দুটুকুৰামান পনীৰ দি দিওঁ তেনেহ'লে খাই খুব ভাল পায় আৰু আশা কৰোঁ আপোনালোকেও ল'ৰা ছোৱালীক এনেকৈ বনাই খুৱাব পাৰিব বাকী থকা পনীৰখিনি এড কৰি দিছোঁ এয়া আৰু বিশেষকৈ আৰু দেখাবলগীয়া একো নাই আৰু এতিয়া ধুনীয়াকৈ পনীৰখিনি সিজাৰ পিছত গেছটো নমাই ৰাখি দিম আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাব ভাল পাব এতিয়া অকণমান ধনিয়া দি দিছোঁ ওপৰত আৰু এতিয়া চব্জিখিনি নমাই দিম হেল্ল' ফ্ৰেণ্ডছ আৰু মোৰ সকলোখিনি পাকঘৰৰ কাম কৰি হৈ গ'ল আজি বিশেষ একো বনোৱা নাই তেনেকৈ সেয়া আপোনালোকক দেখুৱালৈ যি নিৰামিষ চব্জি এখন আৰু দালি বনালোঁ
আৰু এইফালে ভাতটো পাতি দিলোঁ সকলোখিনি হৈ গ'ল এতিয়া খালেই হ'ল আৰু খোৱাখিনিনো কিনো দেখাম সেইখিনি নেদেখাওঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবলৈ আৰু কোনোবা যদি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই